welcome back to my channel Riddhi in Wonderland. Namaskar, আপোনালোক এটা সুন্দৰ ব্লগলৈ স্বাগতম জনাইছো আৰু মোৰ বহুত দিন হ'ল ব্লগ বনোৱা নাছিল এটা লং গ্যাপ পৰিছে সেইকাৰণে বেয়া নাপাব আৰু এটা গৰম বন্ধ সেইকাৰণে এটা বনাব পাৰো যিমান পাৰো মই হিমান চেষ্টা কৰিম বনাবলৈ আৰু এতিয়া মই যাম একচুয়ালি দেওপানী থানলৈ মা দুৰ্গাৰ এখন থান হয় আৰু আমি তালৈ এতিয়া গৈ আছো সব ৰেডি হৈছে ময়ো ৰেডি হৈছো আৰু এতিয়া আমি যাবলৈ ওলাইছো তো বলক আপোনালোকে মোৰ আউটফিটটো চোৱা আছে মই চুলি বন্ধাই নাই যে সেইটো ইগনোৰ কৰিব মোৰ চুলি আৰু so this is my outfit with scrunchie and sun মই ফুট লম মই ভাবিছো আৰু ওয়েদাৰটো মানে অকমান ক্লাউডি হৈছে মানে বৰষুণে দিলে ক্লাউডি নহয় আসলে বৰষুণে দিলে আৰু মই চুলি ইগনোৰ কৰিব দেই বলক মই চুলিটা পুটুককৈ বান্ধি লওঁ তাৰপিছত আপোনালোকক লগ পাম চ' গাইজ মই ৰেডি নাই হোৱা মই চুলিডাল বাছ আগৰকেইডাল এনেকৈ কৰি ল'লোঁ বেলত অকণমান চুলিডাল উলিয়াই ল'লোঁ অকণমান শ্লাইটলি এণ্ড মোৰ ফেচটো এইটো আৰু এইখিনি কৰিব আৰু চুলিডাল তিতি আছে একচুৱেলি লিটাৰেলি চুলি তিতি আছে মোৰ সেইকাৰণে নাই মই হেৰি কৰা নাই মইতো বাহিৰতে আছোঁ কি চবেই কাপোৰ পিন্ধিছে চবেই বিজি আছে মই কি কৰিম আৰু সেইকাৰণে মই ধুনীয়া বতৰটো চাই পেলাই ৰখি আছোঁ আৰু মোৰ নতংকিটো অকণমান খতম হৈছে মানে এতিয়া ইগনোৰ মাৰিব দে চব ইগনোৰ মাৰিব খালি মোৰ ব্লগটো মোৰ কোৱা চাইডটো ইগনৰে মাৰিব আৰু সঁচাকৈ গাইছোঁ বহুত ধুনীয়া বতৰ হৈ আছে মোৰ বহুত ভাল লাগিছে যাবলৈ মানে ভগৱানৰ ওচৰত এনেকুৱা বতৰ গৈ খুব বেছিকৈ ভাল লাগে আৰু চ' গাইজ বলক এতিয়া মই আপোনালোকক একেবাৰে এতিয়া গাড়ী ষ্টাৰ্ট দিওঁতেহে পাম চাগে দেই চাই লওঁ চ' গাইজ এতিয়া আমি যাবলৈ ওলালোঁ আৰু মই চুৰিডাল মেলিয়ে গৈছোঁ বৰ্তমানলৈকে আৰু ৰবৰডাল হাতত মাৰি গৈছোঁ মই তাত মাৰি দিম আৰু মানে তিতি আছে ন সেইকাৰণে মায়ে কৈছে মেলিয়ে যাওঁ তাৰপিছত আকৌ মাৰি দিম অকণমান শুকাইছে আৰু জাষ্ট লিটল বিট আৰু কেনেকুৱা লাগিছে মোক ক'ব কমেণ্টত জনাব এতিয়া আমি যাবলৈ ওলালোঁ গোটেই বোকা পানী যাবলগীয়া বোকা হৈছে গোটেই দেউতা ওলালে গাড়ী আইতা গৈ আছে আইতা হাই কৰি দিয়া আৰু এয়া আমাৰ দাদা দেউতা হাই আমি গৈ আছোঁ আৰু এতিয়া আমি নুমলীগড় পালোহি ত' কিমান ধুনীয়া ৰাস্তা একদম মানে এতিয়া বাগান আছে সেইখিনি বহুত ধুনীয়া ৰাস্তা মুঠতে চ' গাইজ কিমান ধুনীয়া ভিউ চ' গাইজ কিমান ধুনীয়া বতাহ আহিছে আৰু কিমান ধুনীয়া ভিউ মানে খুব বহুত ভাল লাগিছে তাৰ লগত আমাৰ লগত বহুত এটা ডাঙৰ পকট বুলিয়ে ক'ব পাৰিম সেইটো এনেকুৱা হ'ল মানে কি হ'ল আমি ৰাস্তাটো ভুল কৰি দিলোঁ যাব লাগিছিলে এইফালে আমি আহিলোঁ সেইফালে সেইকাৰণে আকৌ আমি এতিয়া ৰিভাৰ্ছ টাৰ্ণ লৈছোঁ আকৌ এতিয়া আমি গৈ আছোঁ একদম মানে পকট বুলি যে কয় সেইটোৱে হ'ল আমাৰ লগত আজি তাই আকৌ গৈ আছোঁ আৰু ইমান ধুনীয়া বতাহ মাৰিছে এতিয়া আমি নামবৰ হাবিৰ মাজেদি আহি আছোঁ জংঘলৰ হাৱা খাইছোঁ মই কি ধুনীয়া অকল আমাৰ গাড়ীখনে গৈছে গোটেই ৰাস্তাটোত আৰু কোনোৱে গাড়ী নাই চ' গাইজ আমি দেওপানী থান পালোহি আৰু বহুত বেছিয়ে ভিৰ হৈছে কেনেকৈ সোমাম জানো এতিয়া ভাবি আছোঁ সেয়াই মন্দিৰ তাত আছে চ' গাইজ এতিয়া আমি দেৱী দৰ্শন কৰিবলৈ লাইন পাতিছোঁ এইটো আমাৰ দেৱী দৰ্শন কৰিবলৈ লাইন পতা হৈছে এই আজি দেওবাৰে অসংখ্য মানুহ ভগৱানৰ ওচৰত সেৱা জনাবলৈ আহিছে ইয়াতে
ইয়াতে সকলো ভক্তগণে ভগৱানৰ ওচৰত চাকি দিয়ে আমিও ইয়াতে চাকি দিলোঁ কি এক ভক্তিময় পৰিৱেশ ইয়াত দুটাকৈ লাইন কটা হৈছে মা দেৱীৰ ওচৰলৈ যাবলৈ আৰু ইয়াতেই দেৱীৰ খালী মূৰ্তি আছে বেলেগ বেলেগ স্থানত বেলেগ বেলেগ পূজা হৈ আছে ইয়াতে ৰাইজে নাৰিকল ভাঙে ইয়াত ৰাইজে মনৰ আশা পূৰণ হ'বলৈ ৰছী বান্ধে আৰু মনৰ আশা পূৰণ হোৱাৰ পাছত ৰছীডাল খুলি থৈ যায় মন্দিৰৰ বাহিৰত সুন্দৰ বজাৰ বহিছে গাইজ এতিয়া আমি গৰম পানীলৈ আহিছোঁ আপোনালোকে চাগে জানেই ইয়াত বহুত মানুহ আহিছে ইয়াত গৰম পানীলৈ আৰু ইয়াত আমি এতিয়া নামিম দেখোঁতেতো ভালে লাগিছে এতিয়া আমি চাম কেনেকুৱা হয় আৰু এতিয়া ব'লক তেতিয়া পাৰ্কিং কৰিছে তেনে আমি যাম আৰু আমি মন্দিৰত আহিলে খুব ধুনীয়া পজিটিভ ভাইবছ আহিলে আৰু খুব ভাল লাগিলে তাত আৰু দেৱী মাৰ দৰ্শন কৰিলোঁ খুব ভাল লাগিলে আই এম ছ' এক্সাইটেড মই সেইটো কাৰণে এক্সাইটেড আছিলোঁ একচুৱেলি মানে কোনো নমা নাই মইহে নামিলোঁ নামিছে চ' গাইছ ব'লক আমি গৰম পানী পালোহি গাইছ ইমান ধুনীয়া মই ভবাই নাছিলোঁ চ' ৰাস্তা চ' ইমান ধুনীয়া আৰু তাত হেংগিং ব্ৰিজ এখন আছে পাৰ্কো আছে গাইছ খুব বেছিয়ে ধুনীয়া এটা ব'লক পানীখিনি চুই চোৱাচোন কেনেকুৱা লাগে পানীখিনি কুহুমীয়া গৰম আছে শ্লাইড এইখন এখন সৰু হেংগিং ব্ৰিজ যোনখনত মই নুঠো চ' গাইছ ইয়াৰ ওপৰতো গোটেই গৰম পানী ভিউটো চাব পাৰিছে ইমান ধুনীয়া লাগিছে আকৌ যাবলৈ মন গৈছে যাবা নি দাদা খালি গাইছ এতিয়া আমি ঘৰলৈ যাব লাগে কেলৈ আমাৰ ঘৰ ইয়াৰ বহুত দূৰ সেইকাৰণে গতিকে আমি এতিয়া যাব লাগে ব'লক গাইছ আহক বাই বাই গৰম পানী আপোনালোকে যদি মোৰ এই ব্লগটো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই